মই ব্ৰেকআপ সন্থাৰ হৈ কৈ আছোঁ, আকৌ প্ৰেম নহ'ব। চবকে কৈ দে আকৌ প্ৰেম নহ'ব। নিউজ চেনেলত দি দে, হোৱাটছএপৰ ষ্টেটাছ, ইনষ্টা ষ্টৰি, টুইটাৰ, ফেচবুক, তিনিআলি চাৰিআলি চবতে ৰজন জনাই দে, বেনাৰ লগাই দে, আকৌ প্ৰেম নহ'ব। সদনত উত্থাপন কৰ, কলিজাটোক অনিৰ্দিষ্টকাললৈ নিষিদ্ধ কৰ। জংগী আন্দোলন কৰ, 14 ফেব্ৰুৱাৰীক অস্তিত্বহীন কৰ। বটলৰ পানীৰে লিভাৰ বেয়া কৰ, যি কৰ, মুঠতে আকৌ প্ৰেম নহ'ব। ফুলবোৰ নুফুলিবি, কোনো কাৰোলৈ বাট নেচাবি, পাৰ্কলৈ ফাগুন নাহিবি, জোনটোলৈ চাই কোনো নাহাঁহিবি। অভিমান নকৰিবি, স্কুলৰ বেঞ্চ ডেস্কত নিলিখিবি। নো মোৰ কবিতা, গজল, শায়েৰী, বাছ হৈ গ'ল, আৰু প্ৰেম নহ'ব।